নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ আপোনালোকে ভালে আছে। আজি আমি এটা এক্সপেৰিমেণ্ট কৰিছোঁ আৰু এক্সপেৰিমেণ্টত চাম যে এই পলিথিনটোৰ তলত আমি জুই দি চাহ বনাব পাৰিম নে নোৱাৰিম। এই পলিথিন বৰ্তমান পানী আছে, আমি প্ৰথমতে জুই দিম তলত, তাৰপিছত ইয়াত চাপা দিম, চাহ বনাব পাৰিম নে নোৱাৰিম সেইটো টেষ্ট কৰি চাম। পলিথিনটো অলপমান ফুটা আছে, মানে পানী পৰি আছে তলত, আৰু এই খৰি লৈছোঁ, খৰিখিনি এতিয়া তলত জুই লগাই দিম। তো জুই জ্বলাই দিয়া হওক। জুই জ্বলাই দিলোঁ, কিন্তু বতাহ দি আছে, অকণমান প্ৰটেকশ্যন দিব লাগিব এইপিনে। ইয়াত লগাতকৈ বেছি গৰমো দিব নোৱাৰে, লগাতকৈ বেছি গৰম হোৱাৰ বাবে এইপিনে ফুটি গ'ল পলিথিনটো। তো ফ্ৰেণ্ডছ, আপোনালোকে দেখিব পাৰিছে পলিথিনটোৰ অৱস্থা একদম নাই, ফুটা হৈ গৈছে চাৰিওপিনে। মানে জুইখিনি আহি কিনে এইটো চাইড যেতিয়া পায় গলি যায়, পৰিল, গোটেই পানী পৰি গ'ল টপ। একো নাই, মাজে মাজে এক্সপেৰিমেণ্টবিলাক অলপমান ফেইল চেল হ'ব লাগে, তেতিয়া মানে গম পোৱা যায় যে ইণ্টাৰনেটত কিমান ফেক ভিডিঅ' থাকে সেইটো গম পোৱা যায়। হ'লহেঁতেন চাগে। এই পলিথিন আপোনালোকে দেখিব পাৰিছে গোটেই জ্বলি গৈছে। একচুৱেলি কি হৈছে, পানী জলকীয়া আছিল তেতিয়া তাৰলৈকে ঠিকেই আছে, কিন্তু বাকী যিখিনি ওপৰত আছিল গৰম ভাৱটো এনেকৈ আহি কিনে যেতিয়া লাগিছে তেতিয়া একদম পলিথিনটো বেয়া হৈ গৈছে, ফুটি গৈছে। বাৰু যি নহওক, আমি অলপমান বেলেগকৈ ট্ৰাই কৰি চাওঁ। তেনেকৈ পলিথিনেৰে নহ'ল বাৰু, যি নহওক আমি এতিয়া বেলেগকৈ ট্ৰাই কৰি চাম। তো বন্ধুসকল, আপোনালোকে দেখিলে আমি পলিথিনটোত ফেইল হৈ গ'লোঁ। আৰু এক্সপেৰিমেণ্ট মানে এনেকুৱা নহয় যে আমি প্ৰতিবাৰে আমি ছাকচেছ হ'ব লাগিব। এইটো টেষ্ট আছিল, আমি পলিথিনটোত ছাকচেছ নহ'লোঁ, গতিকে এইবাৰ কৰিছোঁ কি, এইবাৰ আমি এই বটলটো লৈছোঁ, আৰু এতিয়া সেই বটলটোত আমি পানীখিনি উতলাব পাৰোঁ নে নোৱাৰোঁ চাম। আৰু এইবাৰ ফুলকৈ লৈছোঁ পানীখিনি, আৰু ফুলকৈ লৈছোঁ কাৰণ জুইখিনি যেতিয়া জোৰে উঠে, মানে বেছিকৈ উঠে, তেতিয়া যিখিনি খালী থাকে সেইখিনি তাপ পাই সেইখিনি গলি যায় একচুৱেলি। চ' ফুলকৈ লৈছোঁ, আৰু যদি পানীখিনি উতলাব পাৰোঁ তাত আমি চাপাত দি দিম, আৰু তেনেকৈ আমি চাহ বনাব পাৰোঁ নে নোৱাৰোঁ সেইটো চাম। তেনে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আপোনালোকে দেখিব পাৰিছে য'ত জুই লাগি আছে সেইখিনি অকণমান হয়তো হেৰি হৈ গৈছে, গলি কিনে অলপ চেপ খাই গৈছে, তাৰ বাবে ওপৰেৰে পানীখিনি এনেদৰে উপচি পৰি গৈ আছে। চাওঁ উতলা সময়লৈকে এই বটলটোৱে মানে থাকিব পাৰে নে নোৱাৰে। যদি থাকিব পাৰে, উতলাৰ পিছত তাত আমি চাহপাত দি দিম আৰু চাহ বনাম। গতিকে ভিডিঅ'টো শেষলৈ চাব। বন্ধুসকল, এটা চিৰিঞ্জ লৈছোঁ, অকণমান পানী মই কমাই দিওঁ কাৰণ উপচি জুইখিনিত পৰি আছে, জুইখিনি অকণমান জ্বলিবলৈ দিগদাৰ হৈ আছে। তো বন্ধুসকল, পানীখিনি সম্পূৰ্ণ চাফাই হৈ আছে, বাহিৰত মানে ছাই লাগিছে সেইকাৰণে বহুত ক'লা হৈ গৈছে বটলটো, কিন্তু পানীখিনি ভিতৰৰ পানীখিনি পূৰা চাফা হৈ আছে। এতিয়া পানীখিনি গৰম হৈছে নে এবাৰ টেষ্ট কৰি চাম। তো ফ্ৰেণ্ডছ, পানীখিনি বহুত গৰম হৈছে, এতিয়া ইয়াত আমি চাহপাত দিব পৰা হৈছোঁ, গতিকে চাহপাতখিনি আনো। তো বন্ধুসকল, চাহপাত দিব লৈছোঁ মই, এয়া চাহপাত, আৰু চাহপাত ইয়াত দিওঁ। মই বটলৰ সপাটো বন্ধ কৰি দিয়া নাই কাৰণ বটলৰ ভিতৰত পানীৰ ভাৱ জমা হয়, বটলটো ব্লাষ্ট হৈ যাব পাৰে। চ' ৰিস্ক নলওঁ, সেইবাবে মই বটলৰ সপাটো বন্ধ কৰা নাই। তো বন্ধুসকল, প্ৰব্লেম কেইটামান হ'ল। জুই লাগি বটলটো ফুটাবলৈ আৰম্ভ কৰিছে, এয়া দেখিব পাৰিছে পানী পৰি আছে। এয়া পানীখিনি গৰম হৈছে, একচুৱেলি বহুত গৰম হৈছে।
আৰু এতিয়া চাম, এতিয়া টেষ্ট কৰি চাম যে চাহখিনি সঁচাকৈ হৈছে নে হোৱা নাই, কাৰণ গৰম যথেষ্ট হৈছে। গতিকে আহকচোন চাহখিনি ওলাই চাওঁ। গিলাচ আনিছোঁ। বন্ধুসকল গিলাচটোত ঢালো, আহক চাহখিনি হৈছে নে নাই চাওঁ টেষ্ট কৰি। ৱাও, হৈছে বন্ধুসকল, চাহ হৈ গৈছে। তো বন্ধুসকল আপোনালোকে দেখিলে আমি পলিথিনত ছাকচেছ নহ'লোঁ চাহ বনাব, কিন্তু আমি বটলত ছাকচেছ হ'লোঁ। কিন্তু তাত এটা কথা আছে, আমি যি এই বটলত চাহ বনালোঁ এই চাহ খোৱাটো উচিত নহ'ব, কাৰণ প্লাষ্টিকত BPA নামৰ কেমিকেল থাকে বা অন্যান্য এনেকুৱা আমাৰ শৰীৰৰ বাবে ক্ষতিকাৰক কেমিকেল থাকে, যিবিলাক কেমিকেল মানে যেতিয়া আমি তাত বটলটোত গৰম বস্তু থওঁ বা এনেকুৱা পানী বহুত দিন থৈ দিওঁ, তেতিয়া সেই বিষাক্ত বস্তুবিলাক ৰিলিজ হয় আৰু আমাৰ শৰীৰত গ'লে বহুত বেয়া বেমাৰৰ সৃষ্টি কৰিব পাৰে। গতিকে মই এটাই উপদেশ দিম, এনেকৈ চাহ বনাই কেতিয়াও যাতে কোনো নাখায়। প্লাষ্টিকটো আমাৰ দেহৰ বাবে বেয়াই, লগতে আমাৰ পৰিৱেশৰ বাবেও বহুত বেয়া। প্লাষ্টিক হাজাৰ হাজাৰ বছৰ ধৰি পচিয়ে নাযায়, আপোনালোকে জানে। গতিকে মই আগত এনেকুৱা দীঘল ভিডিঅ' বনাম যাতে আমি প্লাষ্টিকক ইউজ নকৰি প্লাষ্টিকৰ বিকল্প হিচাপে আমি কি বস্তু ব্যৱহাৰ কৰিব পাৰোঁ তাৰ ওপৰত মই এটা দীঘলীয়া ভিডিঅ' বনাম। আৰু প্লাষ্টিক আমি পাৰা পৰ্যায়ে ব্যৱহাৰ নকৰাই ভাল। আপোনালোকেও যদি পাৰে, যিখিনি পাৰে প্লাষ্টিক ব্যৱহাৰ নকৰাকৈ থাকক, আমাৰ পৰিৱেশৰ বাবেও ভাল, আপোনাৰ স্বাস্থ্যৰ বাবেও ভাল। কিন্তু চাহখিনি হৈছে, চাহৰ কালাৰ উঠিছে। মই ভাবিছিলোঁ কেতিয়াবা বিপদৰ সময়ত আমি ধৰক জংঘলে চংঘলে গ'লোঁ, আমি এনেকৈ কেম্পিং চেম্পিঙত গৈ কিনে এনেকৈ বটলেৰে আমি পাৰিম নেকি বুলি এটা এক্সপেৰিমেণ্ট আছিলে ইয়াত। কিন্তু এনেকৈ কৰাতকৈ নকৰাই ভাল বুলি মই ভাবোঁ, কাৰণ বটলৰ অৱস্থা আপোনালোকে দেখিব পাৰিছে, বটলটো ফুটিও গৈছে, পানী কাষেৰে ওলাইও গৈছে। কিন্তু চাহখিনি উঠিছে, চাহৰ কালাৰখিনি হৈছে। তেনেহ'লে নতুন ভিডিঅ'ত লগ পাম, বাই বাই।